কৰ্মশালা এনে কোনো স্থান বা কাৰ্যক্ৰম য'ত কোনো বিষয়ৰ ওপৰত হাতে কামে শিকোৱা হয় বা আলোচনা কৰা হয়। ধায়ালি অঞ্চলৰ প্ৰতিভাসমূহক এখন সুন্দৰ মঞ্চ দিয়াৰ উদ্দেশ্যৰে যাত্ৰা দ্য আৰ্ট অফ লিভিঙৰ উদ্যোগত আৰু ধায়ালি আঞ্চলিক লেখিকা সমাজৰ সহযোগত আজিৰ পৰা 14 জুলাইলৈকে অনুষ্ঠিত হৈ থাকিব গ্ৰীষ্মকালীন এই নাট কৰ্মশালাখনি। আটাইতকৈ সুখৰ কথা এইটোৱেই যে এই কৰ্মশালাখনিত দিল্লীৰ ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়, ত্ৰিপুৰাৰ ৰাষ্ট্ৰীয় নাট্য বিদ্যালয় আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ডক্টৰ ভূপেন হাজৰিকা পৰিৱেশ্য কলা অধ্যয়ন কেন্দ্ৰৰ পৰা প্ৰশিক্ষণপ্ৰাপ্ত সুদক্ষ প্ৰশিক্ষক তথা অসমৰ নাট্য জগতৰ সু অভিনেতাসকলে প্ৰশিক্ষণ প্ৰদান কৰিব। আজিৰ প্ৰথম দিনৰ অকণমান স্মৃতি আপোনালোকলৈ আগবঢ়ালোঁ। কেনে পালে জনাবলৈ নাপাহৰিব। সিহঁতে ইমান ধুনীয়াকৈ নিজৰ নিজৰ ভাল লগাবোৰ কৰি দেখাইছে। কি সোমাই থাকে না ঘৰৰ মাজত। অলপবোৰ অৱশ্যে ভিডিঅ' কৰিবলৈ সময় নহ'ল। যিখিনি কৰিছিলোঁ তাকে ইয়াতে সাঁচি ৰাখিলোঁ। আজিৰ ভিডিঅ'টো ইয়াতে শেষ কৰিছোঁ। সকলো ভালে থাকক।